নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম এটা বেয়া খবৰ ওলাই আহিছে এছিয়ান গেমছৰ পৰা বাহিৰ হৈছে হিমা দাস 2023 চনত এছিয়ান গেমছ অনুষ্ঠিত হ'বলৈ গৈ আছিল চীনৰ হাংজৌ চহৰত আৰু চীনৰ হাংজৌ চহৰত 23 ছেপ্টেম্বৰৰ পৰা 8 অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া আছিল এছিয়ান গেমছ কিন্তু তাৰ আগতে এটা বেয়া খবৰ ওলাই আহিছে হিমা দাসৰ ক্ষেত্ৰত অসমবাসীৰ বাবেও যথেষ্ট বেয়া খবৰ কাৰণ অসমবাসীও যথেষ্ট আশা কৰে হিমা দাসৰ পৰা দৌৰ খেলত পদক জিকাৰ প্ৰবল দাবিদাৰ আছিল হিমা দাস নিশ্চিতভাৱে ভাৰতৰ আগশাৰীৰ দৌৰবিদ তেখেত আৰু হিমা দাসৰ পৰা এছিয়ান গেমছত সোণৰ পদকৰ আশা কৰিছিল বহুতে অসমবাসীয়ে আশা কৰিছিল ভাৰতবাসীয়ে আশা কৰিছিল কিন্তু সেই আশাত বৰ্তমান সময়ত চেঁচা পানী পৰিছে হেমষ্ট্ৰিং আঘাতৰ বাবে হিমা দাস বাহিৰ হৈছে 2023 চনৰ এছিয়ান গেমছৰ পৰা যিটো হেমষ্ট্ৰিং ইনজুৰি সেইটো হৈছে হিমা দাসৰ আৰু এই কথা সদৰি কৰিলে নেশ্যনেল এথলেটিক্সৰ মুখ্য প্ৰশিক্ষকে গতিকে হিমা দাসৰ কেৰিয়াৰটোৰ বাবে এইটো যথেষ্ট এটা বেয়া কথা বেয়া খবৰ আঘাতে খেলুৱৈসকলক যথেষ্ট বাধা জন্মায় খেলুৱৈসকল আগবাঢ়ি যোৱাত আঘাত যদি পায় তেতিয়া বহুত পিছ পৰি ৰয় গতিকে হিমা দাসৰ ক্ষেত্ৰতো সেইটো দেখিবলৈ পোৱা গৈছে এটা মুখ্য ইভেণ্ট এছিয়ান গেমছ যিটো নেকি খেলিবলৈ এছিয়াৰ সকলো বিখ্যাত খেলুৱৈ সকলো ডাঙৰ খেলুৱৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে কিন্তু বৰ্তমান সময়ত হিমা দাসৰ সেই অপেক্ষাত যেন বাধা আহি পৰিলে বাকি যি কি নহওক এইটো ভিডিও ইমানে আছিল ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব অসমীয়া খেলৰ খবৰসমূহ আপোনালোকে চেনেলটোত পাই থাকিব তেতিয়ালৈকে ধন্যবাদ